যে অসমৰ যি শিক্ষা বিভাগ আৰু এই শিক্ষা বিভাগৰ অধীনত যিবিলাক বিষয়া কৰ্মচাৰী আছে, যিবিলাক IS, DO আৰু BO, তেওঁলোকৰ নেতৃত্বত বড়ো মাধ্যম নিষেধ কৰাৰ কাৰণে এটা কনস্পিৰেচি মানে চলিছে, যাৰ কাৰণে ধেমাজি আৰু বৰপেটা বা অসমৰ বিভিন্ন অঞ্চলত এতিয়াও 611টা সিংগল টিচাৰ আৰু জিৰ' টিচাৰ স্কুল এতিয়াও আছে। তাত নিযুক্তি দিয়া নাই, BSc টিচাৰ নাই, অংকৰ টিচাৰ নাই, যাৰ কাৰণে আমাৰ ফলাফল আৰু অধিক ভাল হ'ব লগা আছিল, তথাপিও হ'ব পৰা নাই। দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনা হৈছিল, তাত শিক্ষামন্ত্ৰী ডাঙৰীয়াও আছিল আৰু ইয়াতে এটা মাইনাছ ড্ৰ কৰা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাইন কৰিছে, কিন্তু শিক্ষা বিভাগৰ বিষয়াবিলাকে এইটো ইমপ্লিমেণ্ট কৰিব বিচৰা নাই। জোৰ জবৰদস্তিকৈ য'ত মানে ছাত্ৰ ছাত্ৰী নাই, য'ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছে বা ছাত্ৰ ছাত্ৰী 30তকৈ অধিক আছে, সেই বিদ্যালয়বিলাকক নিৰ্দেশ জাৰি কৰিছে ধেমাজি আৰু বৰপেটাত যে তেওঁলোকে অন্য স্কুলত মাৰ্চ হ'ব লাগে, এমালগেমেশ্যন কৰিব লাগে আৰু বেষ্ট স্কুল যিবিলাক প্ৰভিঞ্চিয়েলাইজ হৈছিল সেই বেষ্ট স্কুলবিলাকত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীক অন্য এটা স্কুলত তেওঁলোকক মানে জইন হ'বৰ কাৰণে জোৰ জবৰদস্তি নিৰ্দেশ দিয়া হৈছে। 23 গৰাকী যিবিলাকে বড়ো মাধ্যম বেকগ্ৰাউণ্ড নহয়, যিবিলাকে অন্য মাধ্যম মানে বেকগ্ৰাউণ্ডৰ হয়, তেওঁলোকক 23 গৰাকী শিক্ষকক বড়ো মাধ্যমত তেওঁলোকে নিযুক্তি দিছে আৰু এনেকুৱা বহুত উদাহৰণ আছে। তো ইয়াৰ কাৰণে 611টা স্কুলত অসম চৰকাৰে অতি পলমে, BTR চৰকাৰে সোনকালে টেট নিযুক্তি দিব লাগে। যিটো মানে মাইনাছ ড্ৰাফ্ট হৈছিল, এইটো ধৰ্ম ৰক্ষা কৰি পেলাই মাৰ্জাৰ আৰু এমালগেমেশ্যন বড়ো মাধ্যমত বন্ধ কৰিব লাগে 2 বছৰৰ কাৰণে, আৰু যদি ছাত্ৰ ছাত্ৰী নহয় তেতিয়াহ'লে 2 বছৰৰ পিছত মাৰ্জাৰ হ'ব, আমাৰ ক'বলগীয়া নাই। তো এই কথাবিলাক আমি অসম চৰকাৰক বা শিক্ষা বিভাগক আমি নজৰ দিছোঁ, আৰু যদি এই কামবিলাক যদি হৈ নুঠে, সমস্যা যদি সমাধান নহয়, তো ৰাইজৰ সহায়ত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আজি ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি জিলাৰ ভিতৰত বড়ো মাধ্যমত যিবিলাকে ভাল ফলাফল কৰিছে আৰু আটাইতকৈ বেছি পাৰ্চেণ্টেজ লৈ পেলাই যোনে উত্তীৰ্ণ হৈছে, তাৰে 10 গৰাকীক তেওঁলোকে সম্বৰ্ধনা জনাইছে। আৰু প্ৰথমগৰাকী হ'ল যে মনদীপ বড়ো, খৈৰাবাৰী UN একাডেমি, এখন বড়ো মাধ্যমৰ প্ৰাইভেট স্কুলৰ পৰা পাবলৈ সক্ষম হৈছে। পোনপ্ৰথমে মই জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা মই মনদীপ বড়োক ধন্যবাদ জনাইছোঁ। তেওঁ পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকলক মই আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আৰু মাধ্যম কোনো কাৰণত এটা ফেক্টৰ হ'ব নোৱাৰে, বড়ো মাধ্যম হওক, অসমীয়া মাধ্যম হওক, মাতৃভাষা মাধ্যম হওক, যিকোনো মাধ্যমৰ আমি ভাল ফলাফল কৰিব পাৰোঁ, ইয়াৰে এটা প্ৰমাণ। কাৰণ অসমত টপাৰৰ ভিতৰত 99.5 হাইষ্ট যাক আমি দেখিবলৈ পালোঁ, আৰু 98টো টপাৰৰ লয়েষ্ট আছিল। কিন্তু বড়ো মাধ্যমৰ 2 গৰাকী ছাত্ৰ মনদীপ বড়ো আৰু দীপক বড়োৱে 97 পাইছে, 1% পাবলৈ তেওঁলোকে সক্ষম নহ'ল। তো ইয়াৰ কাৰণে আমাৰ শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীয়ে অধিক আৰু গুৰুত্ব দি পেলাই পঢ়িব লাগিব আৰু ভালকৈ শিক্ষাদান কৰিব লাগিব, তেতিয়া সেই ফলাফলটো আগলৈকে বড়ো মাধ্যমত টপাৰ পোৱাৰ যোনটো স্থান পোৱাৰ যোনটো যোগ্যতা, সেইটো আমি পাবলৈ সক্ষম হ'ম। নিখিল বড়ো ছাত্ৰ সন্থাই গুণগত শিক্ষাৰ যি গণজাগৰণ, সেই গণজাগৰণ আমি যোৱা 16টা বছৰ আমি কৰি আহিছোঁ 2006 চনৰ পৰা। আৰু তেতিয়া আমাৰ ঘোষণা আছিল যে দুটা আমাৰ ঘোষণা আছিল, এটাটো বড়ো মাধ্যমৰ টপাৰ টপ 10 কমল কুমাৰ ব্ৰহ্ম নামেৰে আমি তেওঁলোকক বঁটা বা সন্মান জনাম। 2 নম্বৰটো আছিল যে যিগৰাকী ব্যক্তি বা ছাত্ৰ ছাত্ৰীয়ে সেৱাৰ টপ 10ত মানে তেওঁলোকে আসন মানে পাব, তেওঁলোকক আমি 50,000 মানে আৰ্থিক সাহাৰ্য বা আমি তেওঁক সহায় কৰিম। আৰু এইটো 2017 চনত বিবুংচাৰ বসুমতাৰী বৰপেটা UN একাডেমি তেওঁ পাবলৈ সক্ষম হৈছিল, তাৰপিছত আৰু কোনেও পোৱা নাই। তো অহা বছৰ আমি কাৰণে টাৰ্গেট ৰাখিছোঁ, যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে এজন হওক, 10জন হওক বা 50জনেই হওক, আমাৰ মানে কোনো আপত্তি নাই, তেওঁলোকে যদি স্থান পায় টপ 10ত, তো আমি 1 লাখ টকা তেওঁলোকক মানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ স্কলাৰশ্বিপ হিচাপে আমি দিবলৈ আমি ঘোষণা কৰিছোঁ, যাতে তেওঁলোকে অধিক গুৰুত্ব দি, অধিক মন দি পেলাই জীৱন গঢ়া আৰু ভাল ফলাফল দেখুৱাৰ কাৰণে যাতে আগবাঢ়ি যায়, তাৰ কাৰণে আমি এইটো ঘোষণা কৰিছোঁ। আজি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত
যিবিলাক 2022 চনৰ মেট্ৰিক এক্সামৰ যিখিনি ফাৰ্ষ্ট ডিভিজন পালে আমাৰ বড়ো মিডিয়ামৰ পৰা টোটেল আমাৰ জিলাত বড়ো মিডিয়ামৰ পৰা ফাৰ্ষ্ট ডিভিজন পাইছে 287 জন তাৰ মাজৰ পৰাই আমি টপ 10 তেনেকুৱা সিলেক্ট কৰি ফেলে তেনেকুৱা সম্বৰ্ধনা অনুষ্ঠান কৰা হয় আজি আমি এই ভেৰগাঁৱত এই প্ৰগ্ৰামখন আমি আয়োজন কৰা হৈছে ইয়াত আমাৰ টপ 10 ছাত্ৰ ছাত্ৰীৰে 12 জন তেখেতসকলক আমি সম্বৰ্ধনা জনাইছো আমাৰ হাইয়েষ্ট পাৰ্চেন্ট হিচাপে 97% আৰু কাটক মাৰ্ক হিচাপে 85.83% এই ছাত্ৰ ছাত্ৰীবিলাক লৈ ফেলে আমি আজি সম্বৰ্ধনা অনুষ্ঠান কৰিছোঁ আমি আশা ৰাখিছোঁ তেখেতসকলৰ উজ্জ্বল তাতে কামনা কৰিছোঁ ভৱিষ্যত তেখেতসকলে হায়াৰ এডুকেশ্যন লোৱাৰ নিশ্চয় ভালদৰে আগুৱাই যাব বুলি আমি আশা কৰিছোঁ আৰু আজিৰ এই কাৰ্যসূচীত সকলোৱে আমাক সহযোগ কৰিছে আজি চিফ গেষ্ট হিচাপে ইয়াত আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি তেখেত দীপেন বড়ো আৰু লগতে আমাৰ এই প্ৰগ্ৰামখন ইনগ্ৰেটৰ হিচাপে আমি আহ্বান কিবা কৰিছোঁ এই আমাৰ হায়দৰাবাদ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ তেখেত প্ৰফেচাৰ ছাৰ তেখেত ফণীন্দ্ৰ গোয়াৰী তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতক আজিৰ ইনগ্ৰেটৰ হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ ইয়াত সকলো আমাৰ অঞ্চলৰ বিভিন্ন স্কুলৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক ইয়াত আহি ফেলে সহযোগ কৰিছে আশা কৰিছোঁ আমাৰ আহি থকা দিনবোৰত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত তেনেকৈ আমাৰ ভাল তেনেকুৱা ফলাফল পাম বুলি আমি আশা কৰিছোঁ